হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ কেনেকুৱা লাগিব যদি আপোনালোকে মাত্ৰ কেইটামান পৰিৱৰ্তনৰ জৰিয়তে জীৱনৰ দৈনন্দিন কেইটামান মাত্ৰ দিশৰ পৰিৱৰ্তনৰ জৰিয়তে আপুনি নিজক মাত্ৰ কেইদিনমানৰ ভিতৰত এটা বেষ্ট ভাৰ্জন হিচাপে আপুনি এষ্টাব্লিছ কৰিব পাৰে বা আপুনি আপোনাৰ নিজৰ কনফিডেন্স, ফ'কাছ এই সকলোবোৰ বৃদ্ধি কৰিব পাৰে বা আপুনি আপোনাৰ জীৱনৰ কৰ্মদক্ষতা বহু বেছি পৰিমাণে বৃদ্ধি কৰি নিজক আগুৱাই লৈ যাব পাৰে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মাত্ৰ কেইটামান জীৱনৰ পৰিৱৰ্তনৰ জৰিয়তে আপুনি আপোনাৰ জীৱনটো কিদৰে আপুনি এটা আপোনাৰ বৰ্তমানতকৈ আপুনি এটা নিজক বেষ্ট ভাৰ্চন হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে বা আপুনি নিজক আজিৰ পিছত আপুনি মাত্ৰ 7 দিনৰ ভিতৰতে যদি মই দিয়া ব্যৱস্থাকেইটা আপোনালোকে প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপোনালোকে এটা গুড লাইফ, এটা গুড কোৱালিটি লাইফ এটা মেইনটেইন কৰিব পাৰিব বা আপোনালোকে এটা ভাল জীৱন এটা আশা কৰিব পাৰিব বা আপোনালোকে যিকোনো কৰ্মতে নিজৰ কনফিডেন্স বৃদ্ধিৰ জৰিয়তে লগতে আপুনি ফ'কাছ বৃদ্ধিৰ জৰিয়তে আপুনি নিজক এটা বেষ্ট ভাৰ্চন হিচাপে আপুনি এষ্টাব্লিছ কৰিব পাৰিব। বলক তেতিয়াহ'লে ফ্ৰেণ্ডছ, আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে কিদৰেনো মাত্ৰ 7 দিনৰ ভিতৰতেই নিজক এটা বেলেগ ৰূপত আপোনালোকে নিজক এষ্টাব্লিছ কৰিব পাৰে বা নিজক এটা বেলেগ ৰূপত আপুনি চাব পাৰে, সেইটো আপুনি আমাৰ এই ভিডিঅ'টোত আমি আজি আলোচনা কৰিম। ফ্ৰেণ্ডছ, ইয়াৰ কাৰণে প্ৰথমতে আমি গুৰুত্ব দিব লাগিব প্ৰটেক্ট ইয়'ৰ টাইম। ফ্ৰেণ্ডছ, টাইম ইজ ভেৰি প্ৰিচিয়াছ। সময় অতি অমূল্য সম্পদ। আমি সময়ক কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে। আমি কেতিয়াবা আমি কোৱা শুনো যে মোৰ বেয়া সময় চলি আছে, কিন্তু বেয়া সময় কাৰো চলি নাথাকে, আমি সময়ক বেয়া কৰোঁ। গতিকে আমি আমাৰ সময়বোৰ উপযুক্তভাৱে আমি ব্যৱহাৰ কৰিম বা আমি আমাৰ সময়ক যথেষ্ট পৰিমাণে আমি যেতিয়া প্ৰটেক্ট কৰিম, তেতিয়া আমি এটা আমাৰ দিনটো আমি সুন্দৰভাৱে চলাই যাব পাৰিম আৰু লগতে আপুনি দেখিব আপোনাৰ সকলোবোৰ কাম সুন্দৰভাৱে নিয়াৰিকৈ সমাপন হৈছে। দ্বিতীয়তে আমি আলোচনা কৰিব পাৰোঁ বি বোল্ড, অৰ্থাৎ আপুনি যেতিয়া কোনো এটা কাম কৰিবলৈ হাতত ল'ব তেতিয়া তাক এই কামটো ক্ষেত্ৰত আপোনাৰ কনফিডেন্স থাকিব লাগিব। অৰ্থাৎ যেতিয়া আপুনি যিকোনো কাম এটা কৰাৰ সময়ত আপুনি ভাবে যে মোৰ কামটোত ছাকচেছ কৰিব পাৰিম নে মই নোৱাৰিম, তেতিয়া আপুনি কিন্তু কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। গতিকে আপুনি এটা বোল্ড ষ্টেপ ল'ব লাগিব। আপোনাৰ সেই কামটোৰ প্ৰতি আপোনাৰ এটা বল্ডনেছ থাকিব লাগিব, স্পষ্ট হ'ব লাগিব, আপোনাৰ ধাৰণা স্পষ্ট হ'ব লাগিব। তেতিয়াহে আপুনি বা আপোনাৰ মনত থকা কনফিডেন্সটো আপুনি অতি ষ্ট্ৰং হ'ব লাগিব। তেতিয়াহে আপুনি আপোনাৰ কামটো আপুনি সুন্দৰভাৱে কৰিব পাৰিব আৰু আপুনি সেই ক্ষেত্ৰত ইউ মাষ্ট বি ছাকচিড, আপুনি সফল হ'ব পাৰিব। নেক্সট হৈছে কি যে আমি প্ৰতিদিনে আমাৰ সময়বোৰ আমি এনেই ৰাতিপুৱা বিচনাৰ পৰা উঠোঁ, তাৰপিছত আমি এনেই দিনবোৰ কটাওঁ বা সময়বোৰ কটাওঁ। কিন্তু ফ্ৰেণ্ডছ, যেতিয়া আমি আমাৰ দিনত আমি যেতিয়া ৰাতিপুৱা বিচনাৰ পৰা উঠিম তেতিয়াই যেতিয়া আপুনি ছেট কৰিব আপোনাৰ যিবোৰ গ'ল আছে, লক্ষ্য বা দিনটোত যি কৰিবলগীয়া যিখিনি কাম আছে, সেই কামখিনি যেতিয়া আপুনি মনতে এবাৰ ভাবি ল'ব, এটা লিষ্ট বনাই ল'ব, তেতিয়া আপুনি আপোনাৰ যিবোৰ কাম আছে দিনটোত সেই কামবোৰ সুন্দৰভাৱে আপুনি নিয়াৰিকৈ কৰি যাব পাৰিব। ইয়াত কোনো কাম আপোনাৰ পেণ্ডিং নাথাকে আৰু পেণ্ডিং থাকিলে আপোনাৰ কামবোৰ আপোনাৰ এটা ষ্ট্ৰেছলৈ পৰিৱৰ্তন হয়। গতিকে আপুনি ছেট ইয়'ৰ ডেইলি গ'লছ। আপুনি আপোনাৰ যি গ'ল আছে, এই গ'ল বা লক্ষ্য বা যি কৰিব লগা দিনটোত কাম থাকে তাৰ এটা সুন্দৰভাৱে লিষ্ট বনাই ল'ব আৰু সেইমতে আপুনি কাম কৰিব আৰু তেতিয়া আপুনি দেখা পাব যে আপুনি অতি কম সময়ৰ ভিতৰতে আপোনাৰ যিটো ৱৰ্ক ফ'ৰ্চ বা আপোনাৰ ৱৰ্ক স্কিল আছে এইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাব। নেক্সট হৈছে যে মাইণ্ডফুলনেছ, অৰ্থাৎ আপোনাৰ যদি ব্ৰেইনটো অৰ্থাৎ আপুনি যদি ফিজিকেলি আৰু যদি মেণ্টেলি ষ্ট্ৰং নহয় তেতিয়াহ'লে আপুনি কোনো কাম ভালদৰে কৰিব নোৱাৰে। গতিকে আপুনি আপোনাৰ শৰীৰ আৰু মনৰ কাৰণে অৰ্থাৎ শৰীৰৰ কাৰণে আপুনি এক্সাৰচাইজ কৰিব লাগিব আৰু উইদাউট এক্সাৰচাইজ আপুনি কি কৰিব নোৱাৰে, আপুনি এটা ভাল শৰীৰ এটা আপুনি ইউ কেন এক্সপেক্ট আপুনি আশা কৰিব নোৱাৰে। আৰু যেতিয়া আপোনাৰ ভাল এটা শৰীৰ নাথাকিব তেতিয়া কিন্তু আপোনাৰ মনটোও আপোনাৰ সুস্থ নহ'ব। গতিকে আপুনি এটা ভাল ষ্ট্ৰং মাইণ্ড পাবলৈ হ'লে আপুনি ফিজিকেলি আপুনি ষ্ট্ৰং হ'ব লাগিব আৰু তাৰ কাৰণে ইউ মাষ্ট বি ডু এক্সাৰচাইজ ডেইলি। অৰ্থাৎ আপুনি সদায় মিনিমাম 30 মিনিটছ আপুনি এক্সাৰচাইজ কৰাটো ভেৰি এছেঞ্চিয়েল ফৰ মেইনটেইনিং এ গুড লাইফ অৰ আপুনি নিজক এটা বেলেগ দিশত আগবঢ়াই নিয়াৰ কাৰণে।
ফ্ৰেণ্ডছ এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে এভইড নিগেটিভিটি অৰ্থাৎ আপুনি আপোনাৰ যিবোৰ আপোনাৰ লগৰ যিবোৰ লগ আছে অৰ্থাৎ যিবোৰ আপোনাৰ নিগেটিভ পিপল আছে বা নিগেটিভ কণ্টেণ্ট আছে অৰ্থাৎ আপোনাৰ জীৱনত থকা নিগেটিভ কণ্টেণ্টৰ পৰা আপুনি সদায় নিজক আঁতৰত ৰাখিব লাগিব কিয়নো আপুনি নিগেটিভ এটা যদি এটমছফিয়াৰত থাকে বা এটা নিগেটিভ এনভাইৰনমেণ্টত থাকে বা আপুনি সদায় নিগেটিভ ব্ৰেইনক আপুনি সদায় ফুড দিয়ে তেতিয়াহ'লে বা নিগেটিভ ইনফৰ্মেশ্যন দিয়ে তেতিয়াহ'লে আপুনি কেতিয়াও এটা পজিটিভ লাইফ এক্সপেক্ট কৰিব নোৱাৰে কিয়নো আপোনাৰ নিগেটিভ ইনফৰ্মেশ্যন বা নিগেটিভ এটমছফিয়াৰৰ পৰা আপোনাৰ ব্ৰেইনে কেতিয়াও এটা পজিটিভ লাইফ এটা ক্ৰিয়েট কৰিব নোৱাৰে গতিকে ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ এই মাত্ৰ 5টা পইণ্টৰ ওপৰত বা 5টা এই বিশেষ মানে ব্যৱস্থাৰ ওপৰত যদি আপোনালোকে ডেইলি ৱৰ্কছ কৰে তেতিয়াহ'লে আপুনি দেখিব মাত্ৰ উইদিন 7 days আপুনি 7 দিনৰ ভিতৰতে আপুনি এটা বেটাৰ কোৱালিটি লাইফ এটা এক্সপেক্ট কৰিব পাৰে গতিকে ফ্ৰেণ্ডছ মই ভাবোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ এই ভিডিঅ'টোৰ বিষয়ে কিবা থাকিলে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু মোৰ এই ইউটিউব চেনেল দিগন্ত ফেঞ্চপেয়াৰটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ